দাদা ব্যস্ত প্লাগ দেই হেল্ল' গাইজ তো কেনে আছে আপোনালোক আজিৰ ভিডিঅ'টো এক বেলেগ হ'ব তো কোনো পলম নকৰি আজিৰ এই বাবাৰীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো গাইজ এইজন হৈছে মোৰ সৰু ভনী মুনি মুনি এনেকৈ কৰচোন আসিছে তো এইজন আছিলে মোৰ লিটিল ভনী আমাৰ ঘৰটো এনেকুৱাই চিম্পুল জাষ্ট পকা ঘৰ বনাই আছে কিন্তু আজিলৈ হোৱা নাই বৰ্তমান আমি আহি পালোঁ এতিয়া মানে এটা কিবা নষ্ট কৰিব আহা নষ্ট কৰিব আহিছোঁ ক'ত লেটিঙে চেটিঙে ফুৰিব লগা হৈ আছে য'তে লাগে উপায় নাই তথাপিও তলত নাচাব নহয় ওপৰতে অকল চাব মই তলতো কভাৰ কৰি ল'ম তো নষ্ট কৰি দিওঁ লোকৰ বাৰী এইটো মাটিৰ ডুমটো দেখিছে চাগে ইয়াত যেতিয়া মানে মাটিটো ভাঙি কিনে হাতটো এনেকৈ দিলে যে এনেকুৱাত জেতুকা মানে কালাৰফুল হৈ যায় আৰু এইটো উই পৰুৱাৰ ঘৰ তো লোকৰ বাৰীত আছোঁ নষ্ট কৰিব আহিছোঁ টকৌ গছ ইয়াতো আছে বাৰু এই গছবিলাক নষ্ট কৰিম আজি নাই কোনটো কটা হয় জানো চাই থাকক আজিৰ ভিডিঅ'টো কিছু নষ্ট নকৰাৰ আগতে অকণমান ভূত চাবলৈ যাওঁ ব'ল লগ ভূত বাংলাৰ ভিতৰত অকলে আছোঁ লগ ধৰিছিলোঁ নাহিলে তো বলকচোন অকণমান দেখাই দিওঁ আপোনালোকক মানে এনেকুৱা জেগা মানে এইটো আচলতে কি বুলি ক'ম অকলে আছোঁ ভয়ো লাগে ওপৰত যাবলগীয়া চিৰি আছিল কিন্তু ভাঙি গৈছে বহুত পুৰণি ঠাই তো ইয়াত অকলে থাকিলে নহ'ব তো ওলোৱাই ভাল হ'ব নেকি বলক বেলেগ চাইডত যাওঁ ওপৰত গ'লে নহ'ব আৰু অকলে মেৰে বাছ মানে ৰে ভাগ চাওক ইমান ডাঙৰ ৱাল চাই লওক কিমান দূৰ চাই লওক এইবোৰ কি এইখিনি অকণমান দেখালোঁ ঘূৰাই আপোনালোকক এতিয়া বলক নষ্ট কৰিবলৈ যাওঁ আৰু নষ্ট কৰিব হ'লে চাগে যিহেতু কিবা ৰছী চচি বান্ধিবলগীয়া আছে তো বলক নষ্ট কৰি যাওঁ অকণমান নষ্ট কৰিব যাওঁ দাদা ব্যস্ত প্লাগ দেই খাতৰা উঠি দেই বেলেগ খাতৰাকৈ উঠিলে গোটেই মানুহটো পাৰে মই যে কি হ'ব মধুৰিআম গছতে উঠিব নোৱাৰোঁ মই সি উঠিছে এতিয়া তাৰ ৰছী বান্ধিব আকৌ নামিব তো নপৰিলে হ'ল ওপৰৰ পৰা তাৰে কামনা কৰে চাওক আজিৰ এই ভিডিঅ'টো মই অথনিৰ পৰা নষ্ট বুলি কৈ আছোঁ গতিকে এতিয়া গছটো পূৰা নষ্ট হৈ গৈছে তো দেখাই দিওঁ আপোনালোকক মই
এই কি বাৰে বাৰে লেট্ৰিনত আহি থাকিব লগা উপায় নাই বাধ্যত পৰি তো বাৰে কেনে নষ্ট হ'ল তো দেখাম যেনে তেনে গিৰালেও ৰছী লগত টানি টানি প্লাষ্টিক ৰছী ল'ব নিচিনা এইডাল গছ গিৰি কিনে গোটেই বাৰী নষ্ট তো আপোনালোকে দেখাই দিব আৰু বেছি বেয়া তামোল নষ্ট তামোল গছ নষ্ট নষ্ট গাইজ আজিৰ দিনটো বেলেগ আছিলে গাইজ আজি মানে লোকৰ বাগানটো চাফা কৰি খুব ভাল লাগিলে আৰু বন্ধুসকলক মই কওঁ আপোনালোকে বাৰু দিনভৰ ভাত নোখোৱাকৈ থাকিলে আজি ভাত নোখোৱাকৈ থাকিলেও ৰাতিপুৱা অকণমান খাই আহিছিলোঁ কিন্তু কামটো তো এতিয়া ৰাতিলৈ ইয়াত থাকিব লাগিব তো ৰাতিলৈকে আপোনালোকক মই এইটো ফুল ভিডিঅ' বনাইতো দেখাব নোৱাৰোঁ ৰাতি ভোক লাগিব তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানকৈ সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া কামত বিজি হৈ আছোঁ ভাত চাব পাৰে এয়া কলা কলা তো বাই আগৰ দৰে চেলুট টেক কেয়াৰ